তো গাইজ ৱেলকাম বেক টু মাই ফাৰ্ষ্ট চেনেল PS ব্লগ গাইজ। তো এতিয়া দেখিছে ৰৈ আছোঁ ঘৰ ফালে। তো ৰৈ আছোঁ আমি ভাওনালৈ। তো দেখাই আছোঁ গাইজ ব্লগ। আমাৰ সৰু ল'ৰা ছোৱালী ভাওনা এখন আছে, তো সন্ধিয়া পৰা। তাৰপিছত মাইকী মানুহৰ ভাওনা এখন আছে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। তো গাইজ ব্লগ দেখাই আছোঁ। ভাওনা এটা হ'ব দেখিছিলে, দেখিছে আহি পালোহি। তো ইয়াত হ'ব ভাওনা, সেয়া দেখিছে। তো ইয়াত মেকআপ জ্বলালোঁ। এতিয়া আমি বাহিৰত দেখা আছোঁ গেছটো ব'লক। আমি বহি আছোঁ, এতিয়া আমি গৈ আছোঁ ঘৰলৈ। ফ্ৰেছ হৈ আহিমগৈ গোটেইগাঁও আৰু দিছে নহয়। গাইজটো এতিয়া আমি পূৰা মেকআপ চেকআপ কৰিবলৈ গৈছোঁ ঘৰৰ পৰা ফ্ৰেছ হৈ। তো হেৰিবিলাকো গৈ আছে মেকআপ কৰোঁগে। তো ভাত পানী কিবা কিবি খাই ল'লোঁ আৰু। তো গাইজ আমাৰো গ'ল আৰু একদম পুৰা ৰেডি হৈ আহিছোঁ। কথা তো গাইজ তাত দেখা আছোঁ ব'লক। তো গাইজ এতিয়া দেখিছে আমি চবে বহি আছোঁ, মানে লাইনটো কিবা হ'ল এই আৰু তো লগৰ চগৰ চব আহিলে, মানুহ চানুহ নাই, পুৰা আন্ধাৰ হৈছে, লাইট লগাই আছে। তো চাই থাকক, মেকআপ চেকআপ কৰিম আৰু লাইনটো আহিলে মেকআপটো কৰিম। তো গাইজ মেকআপ কৰিব হৈ গ'ল, যে মেকআপ চেকআপ কৰিম আৰু। তো ভিডিঅ'টো চাই থাকক শেষলৈকে। মানুহ চানুহ আহিছে আৰু মাৰি আছে মেকআপ, ময়ো মাৰিম। তো গাইজ দেখিছে পূৰা শিৱই মেকআপ মাৰি আছে, তো মাৰিম আৰু আমিও। তো গাইজ চক এতিয়া পুৱা অলপ চলপ মানে ৰেডি কৰি আছে এইবোৰ। তো হ'বই এতিয়া ভাওনা বিগিন হ'বই, লাইটিং চাইটিং কৰি আছে। আৰু গাইজ চব ইয়াত মানুহ চানুহ মানে এইবোৰ চব পেৰেণ্টছবোৰ বহি আছে, ল'ৰা ছোৱালী কিছুমান আছে। তো মেকআপটো এতিয়া মাৰি লৈছোঁ, মোৰ মমাৰ টাইম হৈ গ'ল মানে। তো মেকআপটো মাৰি লওঁ, চব লগ পাইছোঁ গাইজ। তো গাইজ মানে হৰদতে লৈছে তো হৰত মেকআপ মাৰি আছে। তো গাইজ মেকআপটো মাৰি আছে, কেনেকৈ মাৰি দেখাই আছোঁ গাইজ।
দেখুৱাবলৈ উলিয়াইছিলে পোৱালিটোক দেখুৱাবলৈ উলিয়াইছিলে এখনত বহি আছো তিনিটা Ada lah, ayo ya.
মেকআপ চেকআপ বেয়া কৰি দেখিছে দে কিবা এটা দে তো কিবা এটা খাবলৈ আহিলে দেখিলে আমি ইয়াত পৰা আমাৰ হৈ গ'ল এতিয়া লাষ্টতে ৰৈ আছোঁ ড্ৰেছ চেছ পিন্ধি তো প্ৰথম ভাওনা কৰিছোঁ গোটেইকেইটাই আমি সেইকাৰণে মোটামুটি ভালেই হৈছে আৰু মই এতিয়া ভাওনাৰ পৰা আহি পাই গ'লোঁ তো এতিয়া 4:30 হৈ আছে এতিয়া শুম আৰু তো টোপনি ধৰি আছে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব নাপাৰিব কৈ থকা বেলকনত দবাই দিব তো গাইজ মানে আপোনালোকে ভাওনাটো ভাবিছে যে কি মই শ্বৰ্টকাট কেলৈ দিছোঁ তো গাইজ শ্বৰ্টকাট দিয়াৰ কাৰণটো হৈছে মই আপোনালোকক নেক্সট মানে বেলেগ এটা সৰু সৰু পাৰ্টকৈ দি থাকিম তো এতিয়া যদি মই ভাওনাখিনি বহাই দিওঁ ভিডিঅ'টো বহুত লং হৈ যাব সেইটো কাৰণে পিছত দি দিম তো গাইজ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব বাই বাই